যেতিয়া নিজৰ ঘৰৰ নিজৰ মেকআপ ইউজ কৰা হয় তেতিয়া ওহো কেটা বাজে টাইম এতিয়ালৈকে মই অলৱাই হোৱা নাই সো অলাই মিনি ৰেডি হলো এই লিপষ্টিকটো বিচাৰি আছো দেই মই চব বক্স ইয়াতে আছে বিচাৰি আছো লগাও ready হৈ গৈছো আৰু ৰবা আমি ৰেডি হৈ ৰজা সুমিতা জানো হলে নাই এবাৰ আমাৰ ঘৰলৈকে যাও হ'ব ৰখছো সুমি আহিলি দেৰিয়ে হ'ল বাৰু এখন আইডিয়া মই ওলাই লওঁ মানে অলৰেডি দিছে নহয় সোনকালে ওলাই ইমান দেৰি হৈছে তাতে তুমি ইমান লেট কৰি আছা বিয়া ঘৰত যদি আজি আমি খাইয়ে নাপাম মানে বিয়া শেষে হৈ যাব সোনকালে পিছে তোমাৰ মেকআপটো অকমান দিবা নেকি তাৰমানে মোৰ লিপষ্টিকটো কম হৈছে অকমান কৰি লওঁ অকমান দিয়ক আছে ইয়াতে থৈ দিছোঁ ইয়াতে কৰি ল'বা দেই মই পটককৈ ওলাই লওঁ ইয়াতে বেছি মেকআপ কৰিব নাপায় ইমান মেকআপ নকৰে নহয় বেছি মেকআপ কৰিব নালাগে দেই বেছি মেকআপ কৰিলে নহয় কইনাক বাদি তোকে চাব গম পাইছা না এনেই ধুনীয়া হ'ব দেই ইমান নোকত ধুনীয়া অকমান মেকআপ কৰি লওঁ এনেই মই বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই তোমাৰতো দুটাকে বয়ফ্ৰেণ্ড আছে কি জানো কোনোবাই মোক লাইন মাৰিও মেকআপ কৰি কেনে Oh my God! বেলেগৰ মেকআপ ফ্ৰীতে পোৱা হয় মেকআপ পাইছো এতিয়া ঠিকছে এনে ফ্ৰীতে পাইছো যেহেতু এনে এৰিম কিবা অকমান ফানি ভিডিঅ' বনাবলৈ চেষ্টা কৰিছো যদি ভাল পাইছে ভিডিঅ'টো চাই লাইক